बे समाव रादाबखौ फरायदों आं जेंग्रें नार्जारी। सालबारि कलेजाव हाबाफारिनि गेजेरजों जायगा मोनफाबाय बिगियान आयदा। बाक्सा जिल्लानि सालबारि महकुमानि सदर सालबारियाव थानाय गोजौसिन मोनसेल' सोलोंथाइ लाग्रा फसंथान सालबारि फरायसालिमायाव दिनै हाबाफारिनि गेजेरजों जायगा मोनफाबाय बिगियान आयदाया। फरायसालिमा सामलाय आफादनि सामलायनाय मोनसे मेलनि गेजेरजों भबानिपुर बिधानसभा बियाबनि एमएलए फनिन्द्र तालुकदार बिथाङा बाहागो लानानै सालबारि कलेजाव बिगियान आयदा जायगा मोनफानायखौ फोरमायना होयो। लोगोसे हाबाफारिनि गेजेरजों बेखेवना होयो। फोरमायथिनाय बादिब्ला 1983 मायथाइयाव गायसनजानाय सालबारि कलेजा दिनै बिगियान आयदा दाजाबफानायाव जोबोद खाफाल गोनां आरो बयनिबो थाखाय गोग्गाथाव थासारि लाबोदों फरायसा फरायसुलि फोरोंगिरि लोगोसे ओनसोलनि रायजो राजाफोरनि थाखाय। बेनि गेजेरजों फरायसा फरायसुलिफोरा मोजां मोनसे थासारिजों सोलोंथाइ लानो हानायनि खाबु मोननायनिबो बयबो रंजाखांदों। बरपेटा रडनिफ्राय अनजय बसुमतारीनि खौरां। डिभिजনৰ কাৰণেই গৌৰৱান্বিত হালবাৰী কলেজে আমি গৌৰৱান্বিত যে আমি আকাংক্ষা কৰি আছিলোঁ বহুত দিনৰ পৰা যে ইয়াত আমাৰ সায়েন্স কিন্তু নাই আৰু ইয়াৰ ল'ৰা ছোৱালী হায়াৰ ছেকেণ্ডাৰী সায়েন্স পঢ়াৰ পিছত বাহিৰত ওলাই যাব লগা হয় আৰু আমাৰ হালবাৰী অঞ্চল ইমান অৰ্থনৈতিকভাৱে উন্নত নহয় যে বাহিৰত যাই ডিগ্ৰীটো কৰি হোষ্টেলত থাকি বা মেছত থাকি পাছ কৰিব। যাৰ কাৰণে সেইখিনিতে আমাৰ এই প্ৰযুক্তিবিদ্যাৰ যুগত আজি এই বিজ্ঞানৰ যুগত আমি শিক্ষাটো সামৰিব লগা হৈছিল। কিন্তু সেয়ে আমি মাননীয় মুখ্যমন্ত্ৰী মহাশয়ক এই যোৱা ইলেকশ্যনৰ আগতে মই এখন চুক্তিত তেওঁলোকৰ লগত স্বাক্ষৰ কৰিলোঁ। যাৰ কাৰণে মই বিধায়ক পদ বাদ দিম, কিন্তু মোক এইকেইটা কাম কৰি দিয়ক। 32টা চুক্তি। তাৰ ভিতৰত আছিল আমাৰ ভবানীপুৰ উন্নয়ন খণ্ড, আমাৰ হালবাৰী উন্নয়ন খণ্ড, হালবাৰী ৰাজচক্ৰ বিভাগ, এনেকৈ 32টা চুক্তি আছিল। আৰু সেই চুক্তিৰ ভিতৰত হালবাৰী মহাবিদ্যালয়ৰ বিজ্ঞান শাখাটো আমাৰ প্ৰৱৰ্তন কৰা আৰু ঠিক তেখেতে 6 মাহ টাইম লৈছিল, কিন্তু 6 মাহ নালাগিলে 2 মাহৰ পিছতে আমাৰ হালবাৰী মহাবিদ্যালয় আৰু ভবানীপুৰ আঞ্চলিক মহাবিদ্যালয়ত কালি কেবিনেটত সিদ্ধান্ত কৰিলে যে এই আমাৰ বিজ্ঞান শাখাটো ইয়াত প্ৰৱৰ্তন হ'ব। এইটো মানে একেলগে 3টা নহ'ল, কাৰণ কিয় একেলগেতো চব কাম নহ'ব। এতিয়া 2টা কৰি দিলে, ইয়াৰ পিছত হয়তো এইটো কৰিব। ঠিক তেনেকৈ 32টা চুক্তিৰ ভিতৰত আছিলতো, এতিয়া আমাৰ 5টা 6 নম্বৰ চুক্তিলৈকে তেখেতে হেৰি কৰি দিলে। আমাৰ ব্লক অফিচ আনিলে, 2খন মহাবিদ্যালয় বিজ্ঞান শাখা দিলে, আমাৰ অভাৰব্ৰিজৰ কাম আৰম্ভ হৈ গ'ল, কাম মানে DPR আৰম্ভ হৈ গ'ল। ঠিক তেনেকৈ আমাক গোটেই অঞ্চলটোত মানে ল'ৰা ছোৱালীৰ খেলাৰ কাৰণে এখন উন্নতমানৰ ষ্টেডিয়াম 12 লাখ টকা ইতিমধ্যে চেংচন কৰি দিলে। আমাৰ নাহৰকা পথাৰত মধ্যস্থতাত হালবাৰীৰ পৰাও একে দূৰ হ'ব, ভৱানীপুৰৰ মধ্যস্থতাত আৰম্ভ কৰিলোঁ আমাৰ গণকপাৰা তাতে। গতিকে গোটেইখিনি কাম আৰম্ভ হৈ গ'ল আৰু